খবা পাই গেলে মজা কেনেছে কেনেকুৱা কি কোৱা ৰাহুল ইউটিউব বালিগুচি সভাত আমি আটাইতকৈ চাবলৈ আহোঁ এটা বস্তু সৰ্থেবাৰীৰ আমাৰ কাবিতলৰ দোকান আৰু ইয়াত কি কি আছে মই ইয়াৰ মানুহ দুজনমানক সুধিব বিচাৰিছোঁ কওকচোন আপোনালোকে কেনেকুৱা সামগ্ৰী পোৱা যায় ইয়াত আমাৰ ইয়াতে পাব কাঁহৰ কাঁহী বাতি ডাঙৰ কওক অলপ কাঁহৰ কাঁহী বাতি পাব পাণবাতি বটা হয় হয় কলহ চৰিয়া হয় 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 এনেকুৱা ধৰ বিভিন্ন বস্তু পোৱা যায় ইয়াতে হয় ঘৰ আপোনালোকৰ সৰ্থেবাৰী ৱেলকাম টু মাই ইউটিউব চেনেল পল্লৱ ব্লগ চেনেললৈ আকৌ স্বাগতম জনাইছোঁ জুচিয়া ভিডিঅ' এটাৰ সৈতে আৰু ভিডিঅ'টো আজি কি বনোৱা হ'ব আজি বনোৱা হ'ব আমাৰ ওচৰৰে বালিগুচি সভা আৰু সভাত যোৱা হ'ব এতিয়া আৰু গধূলি হৈ গ'ল দিনত বনাব নোৱাৰিলোঁ কাৰণ মোৰ অলপমান অসুবিধা হৈ আছিল সেইকাৰণে মই ৰাতি বনাই দিছোঁ আৰু আমাৰে ওচৰত এটা ভাল সভা হয় সভা মানে মেলা ডাঙৰ মেলা হয় তাতে মীনা বজাৰ এইবিলাক কাঁচি বগৰী তাৰপিছত পিতলৰ বস্তু আহে আপোনাৰ গোটেইখিনি আহে আৰু সা সামগ্ৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰীৰ বজাৰ হয় আৰু এই মেলাখনত গোটেই বস্তু পোৱা যায় বিভিন্ন ধৰণৰ প্ৰডাক্ট পোৱা যায় আপোনালোকক যি লাগে সিয়ে পোৱা যাব আৰু এইখন হ'ল আমাৰ দৰঙৰ পৰা অকণমান সীমাত লাগিছে কামৰূপ জিলাত হয় বালিগুচি আৰু বালিগুচিত দুটা ভাগ আছে দৰং আৰু কামৰূপৰ ফালে হৈছে দলংখন পাৰ হৈ কিনে আৰু তাতে আপোনালোকক দেখুৱাবলৈ বিচাৰিম মানে ডাঙৰ এখন মেলা আৰু মেলাখনত বহুত আমেজ দিম এয়া সভাস্থলী পালোঁ ৰ'বা আমাৰ সভাস্থলীত মানে কি এখন বিখ্যাত দোকান আছে বালিগুচি চকতে আগতে দিছিল আৰু মালিকক সুধি দিওঁ কিবা এটা আৰু আমাৰ গাঁৱৰ ৰাহুল আছে পূৰা আমাৰ ভিন্দই হয় কেনেকুৱা পিছে দোকান কেনেকুৱা চলিছে মজা আৰু কোনদিনাৰ পৰা ষ্টাৰ্ট কৰিছে দোকান পৰহিৰ পৰা ৰাহুল কি কোৱা চেলিং কেনেকুৱা চেলিং ভাল নহয় ঠিক আছে আৰুতো দুদিন আছে বাৰু দুদিনত ভাল হ'ব তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ গৈ হ'বা নামটো কি তোমাৰ ৰেকিবুল ঘৰ ক'ত বেটা এই সভা চাইছা কোনদিনাৰ পৰা চলিছে সভা আজি চলিছে নেকি মজা তোমাৰ কি পঢ়ি আছা তুমি এইটো কি খাই আছা সভাত আমি গৌতম দাক লগ পালোঁ আমাৰ ওচৰৰে কি কোৱা সভাত আহিছা নেকি আৰু আজি থাকিম মানে ইয়াতে অলপ সময় বঢ়িয়া থেংক ইউ লগ পালোঁ বাৰীত কিমান 20 টকা এটাত এইটোত কিমান 20 টকা আহি পেলাই লৈ যাই আছোঁ সভাত বাহিয়ে মেইন আৰু বাহিটো অধিক পোৱা যায় আৰু এই দোকানৰ কাষে আহি আছোঁ কি কোৱা ভাই কি কোৱা বঢ়িয়া মজা এই সভা পাই গেলে মজা কেনেছে কেনেকুৱা কি কোৱা আমাৰ ইউটিউবাৰ ৰাহুল কলিতা কি কোৱা কিবা চাই আছা নেকি এয়া পল্লৱ বালিগুচিত মেলা দেখাবলৈ আহিছে আমি বৰ্তমান পচিকা খাই আছোঁ আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকক পুৰা একদম ধামাকা হ'ব নেকি ধামাকা হ'ব পুৰা হ'ব আৰু ইয়াৰ ভিডিঅ'ও ধামাকা হ'ব বনাইছে নে নাই মই ভিডিঅ' আজি নহয় মোৰ ভিডিঅ' পৰহি চৰহি পাই যাব ৰাহুল নিক ইউটিউব চেনেলত কালি মই কৰিম আজি কৰা নাই কালি কৰিম ভাল লাগি নিখিল আছে আমাৰ বহুত দিন লগ পোৱা নাই বাৰু তোমালোকক আজি লগ পালোঁ হিচাপে কি কোৱা নাই মজা আৰু এইখন পুৰা দোকান এখন চলি আছে আৰু ইয়াতে আমি অকণমান বস্তু খাই আছোঁ বস্তু বালিগুচি সভাত আমি আটাইতকৈ চাবলৈ আহোঁ এটা বস্তু সৰ্থেবাৰীৰ আমাৰ কাবিতলৰ দোকান আৰু ইয়াত কি কি আছে মই ইয়াৰ মানুহ দুজনমানক সুধিব বিচাৰিছোঁ কওকচোন আপোনালোকে কেনেকুৱা সামগ্ৰী পোৱা যায় ইয়াত আমাৰ ইয়াতে পাব কাঁহৰ কাঁহী বাতি ডাঙৰ কওক অলপ কাঁহৰ কাঁহী বাতি পাব পাণবাতি বটা হয় হয় কলহ চৰিয়া হয় এনেকুৱা ধৰ বিভিন্ন বস্তু পোৱা যায় ইয়াতে হয় ঘৰ আপোনালোকৰ সৰ্থেবাৰী গোটেইকেইটাৰে আৰু একেলগে দাদা ভাল লাগিল বৰ ধুনীয়া
আৰু আপোনালোকে মোৰ চেনেল এটা আছে চাই থাকিব পল্লৱ কলিতা বুলি এটা চেনেল আছে ইউটিউব চেনেল চাই থাকিব আৰু ইমান ধুনীয়া লাগিছে এই কাঁহ পিতলৰ মানে কি আৰু বৰ ধুনীয়া আৰু আপোনালোকে আহিব যিহেতু আৰু নেক্সট বজাৰ ক'ত আছে আপোনালোকৰ নেক্সট বজাৰ ক'ত আছে ঘোঁৰাবান্ধা নেক্সট বজাৰত আপোনালোকে ঘোঁৰাবান্ধাত আহিব যিহেতু ইয়াতে আপোনালোকে আহিব নোৱাৰিব কাৰণ ভিডিঅ'টো অহাকালিহে পাই যাব এৰিলোঁ আৰু এইটোৱে হৈছে সভাস্থলীৰ মন্দিৰ আৰু ইমান ধুনীয়াকৈ সজাইছে বঢ়িয়া অলপ আগক লাগি নিছোঁ কেমেৰাটো গম নাপাওঁ বাৰু কিবা এটা খেলা চলি আছে বহুত ধুনীয়া খেলা চলি আছে বঢ়িয়া খেলা বহুত ভাল চলি আছে এই খেলাটোৰ নাম কি দাদা খাৰু খেল তামান জুচিলা খাৰু খেল মজা আৰু এইবিলাক কোনো খেলাব নালাগে বহুত বেয়া এইটো মানে কি টেকনিক আছে যিবিলাকে খেলে মানে টেকনিক আছে এইবিলাক টেকনিক মোৰ এনে 20 টকা এটা এনেই গ'ল মানে কি টেকনিক বহুত টেকনিক একেবাৰে সেইকাৰণে এনেই গ'ল আৰু ইফালে এখন দোকান আছে এই পুৰা আৰু ভাল এইখন কিহৰ দোকান বুলি কয় কমাৰৰ দোকান বুলি কয় আৰু ইয়াতে বহুত সামগ্ৰী পোৱা যায় কি কি সামগ্ৰী পোৱা যায় কৈ দিব নেকি আৰু কাঁচি মেহেন্দি আৰু ব্লগ বনাই আছোঁ ইউটিউব চেনেলৰ ভাল বেপাৰ কেনেকুৱা চলি আছে 2 দিন হ'ল বেপাৰ কেনেকুৱা চলি আছে ভাল নহয় ঠিক আছে আপোনালোকৰ ভাল হয় এই 2 দিন ভালে যাওক সেইকাৰণে মই আশীৰ্বাদ জনালোঁ থেংক ইউ যি মানে হাল্লা বহুত হৈ আছে কাৰণ গান চান লাগি আছে না মাৰা বঢ়িয়া এই আমার মেলার মধ্যে এখন সাইকেল বিতরণ করা হয়েছে মাত্র 20 টাকা 3টা বল মজা সাইকেলৰ খেলা চলি আছে পুৰা সাইকেল পাবো আর একটু সাইকেলৰ খেলা চলি আছে পুৰা মানুহ ৰেডি হৈ আছে ডিজু ভাই চাই আছে মজা মানে সাইকেল এটা মানে 100 বঢ়িয়া এখন হ'ল দোকান বহুত ধুনীয়া দোকান মজা আৰু কি দোকান এখন এটা কি পায় চাইকেল লটাৰী খেলা বহুত ধুনীয়া লটাৰী খেলা চলি আছে আৰু বহুত ধুনীয়াকৈ মানে পোৱা যায় তাৰমানে যদি কপালত আছে বহুত ধুনীয়াকৈ পোৱা যাব আৰু ধুনীয়া লাগিছে আজি সভাত আহি আৰু এই বাকচৰ দোকান চোকান পূৰা আৰু আছে আৰু মজা আৰু জুচিলা আছে পূৰা জুচিলা বাকচবিলাক দাদা বেয়া হৈছে নেকি কেনেকুৱা হৈছে বেপাৰ পাতি কেনেকুৱা ভালে চলি আছে খৰকত চাংচাৰি এনেই কেনেকুৱা হ'ব মানে 2 দিনত কেনেকুৱা হৈছে নেক্সট 2 দিনত ভাল হ'ব বহুত ধুনীয়া হ'ব আৰু ইউটিউব চেনেল আছে পল্লৱ কলিতা ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'বিলাক পাই থাকিব আপোনালোকৰ ভাল হওক এই 2 দিনে ভালে যাওক নেক্সট বজাৰ ক'ত আছে চাংচাৰিত বজাৰ আছে এওঁলোকৰ নামটো কৈ দিব আপোনালোকৰ খলিল নাথ আপোনাৰ শ্ৰীকান্ত কুমাৰ হয় আমাৰ ওচৰতে হয় ঠিক আছে এওঁলোকৰ দোকানত আহিব চাংচাৰিত হ'লেও আৰু এওঁলোকক দেখালোঁ এনেকুৱাকৈ আৰু এতিয়া এওঁলোকক মই এৰিছোঁ সভাৰ পৰিৱেশ ইমানতে সামৰি দিলোঁ আৰু বহুত ধুনীয়া লাগিল আহি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া বাই বাই